ওলাই যাবা দেৰি হ'ব হ'ব দে ঘৰটো হাৰা হ'ল নে বা হ'ল তই এটা কাম কৰিবিচোন একেলগে ভাতকেইটাও খাই যাবি মোৰ ঠাইলৈ যাব লগা আছে বা মই যাই থাকো যা তেতিয়াহ'লে অলপ সোনকালতে আহিবি মোৰ এফালে যাব লগা আছে আজি যাব নোৱাৰো দে মই কালি যাম ঠিক আছে হ'ব দে কিবা হ'ল চাইকেলখন এই ল'ৰাজনকো মাতে নেকি শুনাচোন কি হৈছে কি হৈছে তোমাৰ চাইকেলত হৈছে দিয়া আচ্ছা ঠিক আছে এতিয়া তোমাৰ ঘৰ ক'ত আছিল মোৰ ঘৰ ইয়াতে তোমাৰ এটা কথা কওঁ বেয়া পাবা নেকি হেৰি তুমি মোক আপুনি বুলি ক'ব নালাগে তুমি বুলি ক'লে হ'ব হেৰি তুমি ক'ত যোৱা ঠিক আছে যোৱা ক'ৰবাত দেখা পালে মাত দিবা আৰু ল'ৰাটো কিন্তু বহুত হেণ্ডচাম দেই মই কি যে ভাবি আছোঁ ঐ তই আহিলি বাপৰে ইমান গৰম ভণ্টি ভণ্টি কাপোৰ যে এখন মই ধুব লগা আছিল ধুলিনে ঐ তোক যে মই কিবা এটা কৈ আছোঁ শুনিছানে শুনি আছানে ঐ তোক যে মই কিবা এটা কৈ আছোঁ শুনি আছানে পানী এগিলাচ আনছোঁ আনি আছোঁ এই কিবা এটা হৈছে এই কেইদিনমানৰ পৰা চোন ভাবি আছে কিবা হৈছে ঐ তোৰ কিবা হৈছে নেকি আজি কেইদিনমানৰ পৰা তুমি চিন্তা কৰি আছা কিবা নাই একো মিছা কৈছে নেকি নাই একো হোৱা নাই ঐ কোন এটা কথা কওঁ তইতো কাৰো লগত প্ৰেমত পৰা নাই সঁচাই নে সঁচা ঐ শুন আমি যদি এইবিলাক কাম কৰোঁ মানুহে আমাক কি ক'ব কাৰণ কিয় কৈছোঁ জানানে আমাৰ মা দেউতাই আমাক সৰুতে এৰি থৈ গৈছিল শুনাবা আমি যাতে ছোৱালী হৈ জন্ম লৈছোঁ আমি এদিন হ'লেও বিয়াটো হ'ব লাগিবই সেইটোতো হয়েই কিন্তু আমাক বিয়া দিব কোনে আজি খুৰাই পঢ়া শুনাৰ পৰা আদি কৰি আমাৰ কাষতে আছে কিন্তু সদায় জানো আমাৰ লগত খুৰা থাকিব তাকে এতিয়া কি কৰোঁ